फ्रेंड्स वेलकम टू गणेश ब्लॉग्स। तो आज आपनालोকক এটা আস্থা পাৰ্ক দেখাম। তো বলক আমি ভিডিওটো আৰম্ভ কৰোঁ। ফ্ৰেণ্ড এজন আহি আছে, ইয়াৰ নাম হ'ল গণেশ। ইয়াৰো এখন ইউটিউব চেনেল আছে, গতিকে ইয়াক আপোনালোকেও ছাপোৰ্ট কৰিব, তাৰ চেনেলখন আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। চ' সি মোৰ ওচৰত আহি পালেহি আৰু এতিয়া সি ইয়াতে বাইকখন পাৰ্কিং কৰিব এণ্ড ইয়াৰে পৰা টিকেট ল'ব। ফ্ৰেন্ডছ এইটো হ'ল টিকেট কাউণ্টাৰ। ইয়াতে আমি টিকেট ল'ম আৰু টিকেট লৈ ভিতৰলৈ সোমাই যাম। ফ্ৰেন্ডছ ভিতৰত টিকেট কাউণ্টাৰ মানুহ আহিছে, আমি টিকেট কাটি আছোঁ। তাৰপিছত এইটো যে দেখিছে তোমালোকে, এইটো টিকেট কাটি আমি চ' ফ্ৰেণ্ড আমি গেটেদি সোমাই আহিছোঁ। ৱাও, ফুলবিলাক চাওকচোন কিমান ধুনীয়া। তো আজি আপোনালোকক সম্পূৰ্ণ দেখাম কি কি আছে ইয়াতে, চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। যে দেখিছে এইটো হ'ল এটা গেষ্ট হাউচ, যিটো মানে তোমালোকে যদি ইচ্ছা কৰা ইয়াতে আহি থাকিব পাৰা। আৰু আজি বতৰটো খুবেই সুন্দৰ হয়, পানী পৰিছে কাৰণে ফুলবিলাক কিমান ধুনীয়াকৈ মানে নতুন নতুন দেখা যায় আছে চব গোটেইকেইটা ফুল। এইবাৰ আমি আপোনালোকক সম্পূৰ্ণ ঠাইখিনি দেখাম। তো বলক আমি আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখাই দি আছোঁ একফালৰ পৰা। আৰু এইবিলাক ফুল সদায় পানী দি থাকে, আৰু এইবিলাক পানী নিদিলে ফুলগিলা মানে শুকাই যাব। সেইকাৰণে ফুলবিলাকৰ খুবেই ধুনীয়া এটা গোন্ধ আছে। সজাই থৈছে। আৰু পিছত যে দেখিছে ফুলবিলাক বহুত ধুনীয়া ধুনীয়া ফুল হয়, আৰু এইবিলাক ফুল তোমালোকে ঘৰতে মানে ৰুব পাৰে, বহুত ধুনীয়া দেখা যাব আৰু গন্ধটো খুব ধুনীয়া হয়। দেখিছে ফুলবিলাক, এইবিলাক তোমালোকৰ ঘৰতে আছে, সকলোৱে ঘৰতে থাকে। আপোনালোকে কমেণ্ট কৰি ক'ব ইয়াতে জেগাটো কেনেকুৱা লাগিছে। এইটো আপোনালোকেও আহিব পাৰে, বহুত ধুনীয়া পাৰ্ক হয় এইটো। আজি খুলিছে বাবে অলপ চাফ চিকুণ কৰি আছে। আৰু এটা আপোনালোকক বস্তু দেখাই দিওঁ, সেইফালে যে দেখিছে ব'টগিলা, তাতে যদি তুমি এক্সট্ৰাকৈ মানে উঠিব খুজিছা পাৰ্চনেল, তেনেহ'লে তোমাৰ এক্সট্ৰা কিবা এটা পইচা কাটিব। সেইটো উঠাৰ কাৰণে তোমালোকৰ 50 টকাকৈ ল'ব। যিহেতু আজি আপোনালোকক এইবিলাক দেখুৱাবলৈ লৈ আছোঁ, চাই থাকক, যিখিনি পাৰোঁ সেইখিনি দেখাম। আৰু আমাৰ খুৰা আছে, খুৰাই কিবা চাবা কৰি আছে আজি নতুন কাৰণে, মানে বহুত দিন ধৰি খোলা নাই, সেইকাৰণে ইয়াতে মানে কিমান দিন বন্ধ আছিল? একমাহ হয়, একমাহ ধৰি ইয়াতে। কিমান দিন? এইটো পাৰ্ক প্ৰায় 30-40 বছৰ আগতে বনোৱা হৈছিল, কিন্তু এইটো বহুত পুৰণা হয়। এইটো আগতে তেনেকুৱা ধৰণে নাছিল, বিভিন্ন ধৰণৰ ফুল লগাই লগাই তাৰপিছত তেনেকুৱা ধৰণৰ সৌন্দৰ্য সৃষ্টি কৰিছে। আৰু এইটো বাগিচাত প্ৰায় মোটামুটি 30-40 জন কৰ্মচাৰীয়ে কাম কৰে। কিছুমানত কাম কৰে, সেই গৰু ফাৰ্ম আছে সেই ফাৰ্মত কাম কৰে, আৰু কিছুমান কৰ্মচাৰী এইটো ফুল বাগানত কাম কৰে। তো এনেকুৱা ধৰণে কাম কাজ চলি আছে তেওঁলোকৰ। খুৰাই সম্পূৰ্ণ ডিটেইলছ ভালকৈ কৈ দিছে। তেনেহ'লে অভয়াপুৰীৰ পৰা বেছি দূৰত নহয়, বঙাইগাঁও ডিষ্ট্ৰিক্টতে হয়। বহুত ধুনীয়া ঠাই হয় ইয়াতে। আৰু তো আপোনালোকে চাই থাকক আৰু ভিতৰত দেখুৱাই লৈ আহক। সঁচাকৈ আল্টিমেট, খুবেই ভাল লাগিছে ইয়াতে আহি। এইবিলাক যে দেখিছে পানীবিলাক কিমান লেতেৰা হৈ আছে, বহুত ধৰি চাফা কৰা নাই সেইকাৰণে। আৰু এইটো আহাতে আমি হোটেল পাইছোঁ ইয়াতে। কিমান খুলিব মানে কৰোণাৰ টাইমত, সেইকাৰণে চাই থাকক আপোনালোকে, বহুত ধুনীয়া ঠাই হয়। আৰু ফ্ৰেণ্ডছ পিছত যে দেখিছে এইটো হ'ল এটা হোটেল। এইটো হ'ল পুখুৰীৰ ওপৰতে হোটেল, তলত আৰু মাছ তাছ থাকে, আহি খেলিব পাৰে, দেখিছেনে? আৰু কিছুমান লগাই আছে গছ গছনি, আৰু সেইফালে নতুন এটা বনাই আছে, সেইফালে আপোনালোকক দেখাম পিছত। ফ্ৰেণ্ডছ আমি আহাতে অকণমান ঘূৰি ফুৰি আহিছোঁ, সেইফালে চাইডেদি আহিছোঁ, আহি ইয়াতে অলপ ৰেষ্ট লৈ আছোঁ। টায়াৰ্ড হৈছোঁ। সেই চাইডেদি আমি আপোনালোকক লৈ যাম, দেখাম তাতে কি কি আছে। সেই চাইডত আমি যাওঁ নাই, ইয়াতে ৰখি আছোঁ। সেই চাইডত দেখিছেনে, এইবিলাক যে ঘৰবিলাক দেখিছে, তোমালোকে যদি বহুত দূৰৰ পৰা আহা ন, তো ইয়াতে থাকিব পাৰা। ইয়াতে মানে চাৰ্জটো তোমালোকৰ বেছি কাটিব, কিন্তু ইয়াতে তোমালোকৰ
থকা লোৱা খোৱাৰ সকলো ব্যৱস্থা কৰা আছে ইয়াতে। তোমালোকে পাৰ্কটো এইবিলাক গেষ্ট হাউচৰ কাৰণে বনাইছে, তো চাই থাকক আপোনালোকে। আৰু সেইফালে ইয়াৰ বোলে তামাম জোচ, তো ব'লক। আৰু এটা গেষ্ট হাউচ দেখাই দিম। এইটো দেখিছেনে? এইটো কিমান ধুনীয়া হয়, ইয়াতে বহিব পাৰে। অলপ ভিতৰত দেখাই দি আছোঁ। এইবিলাক দেখিছেনে কিমান ধুনীয়া, আৰু সেইবিলাক চোফাবিলাক বনাই থৈছে, তাতে বহি ৰেষ্ট ল'ব পাৰে। খুবেই সুন্দৰ ঠাই হয় এইবিলাক। তোমালোকক আৰু সুন্দৰভাৱে দেখাই দি আছোঁ ইয়াতে কি আছে। দেখিছেনে AC আছে, আৰু এইফালে চোফা থৈছে, তাতে বহিব পাৰে। ভিডিঅ' বনাই আছে। তো এইটো দেখিছেনে কঁঠাল গছ, কিমান সৰু গছতে কঁঠাল লাগছে। ইমান ডাঙৰ ডাঙৰ কঁঠাল হয়। আপোনালোকে কঁঠাল খাই কোনে কোনে ভাল পায় কমেণ্ট ছেকশ্যনত কৈ দিব। ফ্ৰেণ্ডছ, আপোনালোকক পুখুৰীটো, ডাঙৰ পুখুৰীটো অলপ ভালকৈ দেখাই দি আছোঁ। এই চাইডে দেখিছেনে কিমান ডাঙৰ হয়। সেইফালে কিবা পুখুৰীৰ মাজত কিবা এটা বনাই থৈছে, কিবা মাছৰ কিবা খাদ্য দি থৈছে তাতে। ল'ৰা ছোৱালী যদি লৈ আহে তেনেহ'লে ইয়াতে খেলিব পাৰে। দেখিছেনে খেলাৰ কাৰণে বহুত বস্তু ইয়াতে বনাই থৈছে। আৰু তাই ডাঙৰ হৈয়ে খেলি আছে। ঠাইটো আপোনালোকৰ কেনে লাগিছে কওকচোন কমেণ্টত। আৰু ইয়াতে ব্যায়াম কৰিব পাৰে। ইয়াতে আমি হোটেলত ৰেষ্ট লৈ আছোঁ। বাহিৰৰ ভিউটো বহুত ধুনীয়া হয়, দেখিছেনে? ইয়াতে আমি পুখুৰীৰ মাজত বহি আছোঁ। ফ্ৰেণ্ড, আপোনালোকক ওপৰৰ পৰা দেখাই দিওঁ ড্ৰোনেদি কেনেকুৱা দেখাত। এইটো দেখিছেনে কিমান ধুনীয়া হয়, ভিউটো বহুতেই সুন্দৰ হয়। এইফালে এই চাইডত আমি থিয় হৈ আছোঁ, সৰু সৰু দেখা যাই আছে, আৰু সেই পাহাৰৰ ওচৰতে পাৰ্কটো অৱস্থিত। ভিডিঅ'টো ভাল লাগে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ লগত সংযুক্ত হৈ থাকিব। ধন্যবাদ।